নমস্কাৰ বৰ্তমান মই উপস্থিত আছো যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আহোম ৰজা স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত যোৰহাটৰ মৌহনাস্থিত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰখন বনোৱা হৈছে। Yes, back side main gate. Yes, Sukapha Samanway Kshetra কৰ্মচাৰী টিকেটৰ মূল্যবোৰ কৈ দিয়াচোন কেনেকে 12 বছৰ প্ৰত্যেকজন ব্যক্তিৰ এজনৰ 20 টকাকে আৰু 6 বছৰৰ পৰা 12 বছৰ ভিতৰত 10 টকাকে বিদেশী পৰ্যটকৰ কাৰণে 200 টকা আৰু 4 চকীয়া বাহনৰ কাৰণে 30 টকা আৰু 2 চকীয়া বাহনৰ কাৰণে 10 টকা। এইটো হৈছে অডিটৰিয়াম বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে আৰু কিছুদিনৰ পাছতে মুকলি কৰি দিয়া হ'ব। এইটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰশাসনিক ভৱন। ইয়াৰ ভিতৰৰ কিছু অংশ আপোনালোকক দেখাম।
এইটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ মেমৰিয়েল বিল্ডিং। ইয়াৰ তলত আছে আৰ্ট গেলেৰী। এইটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সংগ্ৰহালয়। ইয়াত আহোম যুগৰ বহুতো আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰি ৰখা হৈছে। এইটো হৈছে বৰটো। জীবন এখনি মায়াময় জীবনী মৰম মায়াৰে এটি কাহিনী। এইখন হৈছে বাঁহেৰে নিৰ্মাণ কৰা এখন দলং। চুকাফা সমন্বয় ক্ষেত্ৰ কি বাৰে খোলা থাকে কওকচোন? মঙলবাৰ বা দেওবাৰলৈকে খোলা থাকে। বাকী সোমবাৰটো বন্ধ থাকে। এইটো সপ্তাহে বন্ধ। সোমবাৰে সদায় বন্ধ থাকে। প্ৰতিটো সোমবাৰে বন্ধ। সুখ দুখৰ ছবি আঁকি যায় জীৱন।